আমি যে মায়াৰ পৰা মুক্ত হ'ব পৰা পিতৃ সত্য পালনৰ হেতু সাধিব লগা জানকী উদ্ধাৰৰ বাবে বৌদ্ধ কৰিলো আমি লংকাৰ দুষ্ট ৰাৱণ পাতলা বসুমতীৰ ভালা আজি আমি প্ৰজাৰ পালক আমি অযোধ্যাৰ রাজা ন্যায় দণ্ড হাতে তুলিল নীতি মতেই অযোধ্যা কৰিছো কিন্তু আজি আমাৰ অশান্ত পৰা নিষ্পাপ জানকী সতীত্বৰ ওপৰত আজিও আলোচনা কৰে দুৰ্মুখ তথাপিতো ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ কাৰণ আমি ৰঘুকুলমণি আমি ৰাম যাওঁ এবে আমি নিজ কৰ্তব্য সমগ্ৰ
জয় হে প্রভু তোমার শরণতে করু হেতি নিবেদন অধমর মুখর পরা নগু সাজনে তোমার নাম আরো গুণান কীর্তন কিন্তু যুগল বলে জানিব পারিস রঘুমণি শ্রী রামচন্দ্রই মনুষ্যলীলা অবখানের হেতু করিব কর্তব্য নির্ণয়। প্রথমতে এই ঘরে জীবদেবী জালকে অরণ্যরে
উচ্চিত ফিতা দেৱীয়ে হেৰুৱাব মনৰ স্থিৰতা আৰু সেই সময়ত আমি হৈ যাম সেই অবলা নারীর একমাত্র সান্ত্বনা। যাও সীতার খুকাকুল বিভ্রান্ত অস্থির মন সান্ত্বনা বাণীরে উজ্জীবিত করার বাবে নিজকে অনুপ্রাণিত জোতা পিন্ধি সোমাইছে আৰু জোতা পিন্ধি সোমাইছে গোটেই ডাইৰেক্ট সোমাই আছে তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৰ কৰিম পৰ্যবেক্ষণ
তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই সত্যবাদী অযুধ্যাৰ প্ৰজা গল আৰু শত সত্য আমি তোমাৰ সাক্ষী গল নে কি ভাই গল সঁচা দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰ এই গুণাকীৰ্তন সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ সাক্ষী গল লক্ষ্মণ ভাই লক্ষ্মণ কি হল ভাই কি হল তোমার দাদা হয় 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 এই সব গৌৰৱ আৰু কিমান দিন থাকিব লক্ষ্মণ নাজানো দাদা সঘনে কিয় মোৰ কপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ দাদা দাদা লক্ষ্মণ কোনোবাই যে আজি মোক সজোৰাৰ পৰা চিঞৰি চিঞৰি অৱস্থান অৱস্থান লক্ষ্মণ অযোধ্যাৰ বিপদী নাজানো দাদা কিবা বিপদ হ'বই অযোধ্যা ৰাজ্যত আৰু আৰু কিবা হেতু সাৱধান হ'ব লাগে এই ঠাকুৰ লক্ষ্মণ ভাই লক্ষ্মণ দাদা বীৰ তুমি তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ সঁচা কথা ভাই দাদা যেতিয়ালৈকে আমার শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে নেদেখো কোনো চিন্তাৰ বাৰু বাৰু ভাই দাদা এতিয়া বোলা যাওঁ আমি সকলোকে সন্তেক কৰিবলৈ নিশ্চয় দাদা
Thank you.